তুষ্ট বেদয়ু সারন্ত গন্ধর্বে করে কীর্তন কিন্নরে গাবয় মৃদঙ্গ বাবয় নাচেয় পেশরা গণ দেবী গণে আনি মঙ্গল গাইলন্ত ব্রহ্মায়া দিদেব গণ সেই স্থানে আহি স্তুতি করিবাক লাগিলম তরঙ্গ মন ইরাম জিতু প্রভু নিজ মায়াতে আত্মাত সৃজিয়া সাবিশ্ব খান যেনয়া কাষত গন্ধৰ বনগৰ প্ৰকাশ অশুভ এহি মিছা ভ্ৰম গুচাই শুদ্ৰবম জনাইবা কৃপাময় ঋষি ৰূপ ধৰি ধৰ্মৰ গৃহত আপুনি ভোলাই ইৰাম সত্য গুণে প্ৰভু আপুনি সৰ্জিলা আমি বেদব তাক সৃষ্টি ব্যক্তি কৰ শিশব পামৰ তাকনা খকৰিবাক এহেনয় পৰম পুৰুষ তোমাক নমুন মুনিৰ অন্তৰ শাস্ত্ৰহে যাহাক অনুমান কৰে চক্ষুৰ ভোলা গোচৰ ইৰাম এহি মতে হুৰ গণে স্তুতি কইলা ভগৱন তদুয়োজন তাখাম্বা কৃপা দৃষ্টি আচাখিয়া গৈলন্ত গন্ধৰ্ব মাদন ইৰাম তারা দুই কৃষ্ণ অর্জুন স্বরূপে ইয়ানিকু রজুদু কুল দুষ্টক বিনাশী কৰিলে কয়াসী ভূমিৰ ভাৰণী মূল
কৃষ্ণ পূৰ্ণ ব্ৰহ্ম নৰ নাৰায়ণ পুৰুষ কলা সাক্ষাৎ পূৰ্ণয়ংশ কলা একে বস্তু মাত্ৰ নাহিক ভেদ জাত হিৰাম তথাপি সমস্ত অৱতাৰগণ কৃষ্ণৰে পৰাই কৰ্ম কৰহন্তে সুতব ৰহেন বাস্তৱ তভেদ